হাই এভৰিৱান, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি দেখুৱাম এই দুগদুগী গহনা ছেটটো মই কেনেকৈ বনালোঁ। প্ৰথমতে মই এনেকৈ ডাঠ পেপাৰ এটা কেলেণ্ডাৰ কাটি লৈছোঁ। আগৰ ভিডিঅ'ছবোৰত মোৰ কোৱাই আছে, তথাপিও যিসকল মোৰ ভিডিঅ'ত নতুনকৈ জইন হৈছে তেওঁলোকৰ কাৰণে আকৌ এবাৰ কৈ দিছোঁ। এনেকৈ ডাঠ পেপাৰ এটা কাটি লৈ পেপাৰটোৰ শ্বেপতে কাটি গৈছোঁ। এয়া গোটেইখিনি কাটা হৈ গ'ল। তাৰপাছতে এয়া মই জাম্পৰিঙৰ সহায়ত শ্বেপকেইটা বনাই লৈছোঁ। আচলতে গোটেইবোৰৰ ভিডিঅ' ক্লিপবোৰ ৰখা নহ'ল, সেইকাৰণে মই কৈ দিছোঁ জাম্পৰিঙৰ সহায়ত এনেকৈ শ্বেপটো বনাই লৈ বহাই গৈছোঁ ওপৰত। তাৰপাছতে এইকেইটা বহাই লৈ ছাইডবোৰ কাটি যাম। এয়া গোটেইখিনি ছাইডবোৰ কাটা হৈ গ'ল। তাৰপিছতে চেইনডালৰ ডিজাইনৰ কাৰণেও এনেকৈ কাগজটো কাটি লৈ ডিজাইনটো কাটি যাম। তাৰপাছতে গোটেইবোৰতে জইন লগাবৰ কাৰণে আইপিনবোৰ লগাই দিলোঁ। চেম প্ৰচেছতে কাণফুলিযোৰো বনাই লৈছোঁ। তাৰপাছতে এয়া আউটলাইনিং এইবোৰ ডিজাইনটো কৰি গ্লাছ কালাৰটো দিছোঁ মই ইয়াতে। এয়া গোটেইবোৰতে গ্লাছ কালাৰটো দি শুকাব দিলোঁ। শুকাব দিয়াৰ পাছতে তাৰ ওপৰত কৰিম মই আউটলাইনিংটোৰ কাৰণে লৈছোঁ মই ইয়াতে গল্ডেন চিল্ক মেটেলিক কালাৰ। সেইটোৰে মই গোটেইখিনিতে আউটলাইনিংটো কৰি যাম। এয়া দেখিলেনে, গোটেইবোৰতে মই আউটলাইনিংটো কৰি ফিনিচিংটো কৰি দিলোঁ। তাৰে ওপৰত কৰিব লাগিব বাৰ্নিছ কালাৰটো। সেইবোৰৰ মই ভিডিঅ' ক্লিপ ইমান লৈ থকা নহ'ল। আগৰ ভিডিঅ'ছবোৰত মোৰ দিয়া আছে, চাই ল'ব পাৰিব। এয়া গোটেইবোৰ এটা এটাকৈ জইন লগাই গৈছোঁ। ইয়াৰে বেক চাইডেও মই কালাৰটো কৰি দিছোঁ। যি কালাৰ কৰে, ব্লেক কৰিব পাৰে, ৰেড গ্ৰীণ তেনেকৈ। এয়া হৈ গ'ল গোটেইখিনি জইন লগোৱা, আৰু এয়া গল্ডেন মণিটো লগাই টাৰ্চেলটো লগাই মই ইয়াতে কমপ্লিট কৰিছোঁ। আৰু তলত ঝুমকাটোও লগাই দিছোঁ, প্লাষ্টিক ঝুমকা। এয়া মোৰ গহনাডাল ৰেডি হৈ গ'ল। লাগিছেনে বাৰু অসমীয়া গহনাৰ নিচিনা দেখিব? অসমীয়া গহনাৰ নিচিনা নহয় বাৰু, তথাপিও এনেকৈ কম খৰচত ঘৰতে বনাই ল'ব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটাও কৰি দিব নাপাহৰিব। বাই।